আজি দোকানৰ পৰা ঘূৰি আহোঁতে ডফলা টিঙৰ পৰা সৰু মাছ লৈ আহিলোঁ। নিমখ হালধি অলপ সানি ল'লোঁ। এই মাছখিনি এনেকৈ কৰাৰ পিছতে মালৈ মনত পৰিছে। কাৰণ মায়ে সৰু মাছ খাই ভাল পায় আৰু আমাৰ ঘৰত সৰু মাছ খুব বেছি বনাই থকা হয়। আজি ভাবিলোঁ মাৰ নিচিনাকৈ বনাওঁচোন। মায়ে আকৌ আদা সৰহকৈ দি এটা মাছৰ চব্জি বনায়। মই পিঁয়াজ নহৰু অকণমান পিচি ল'লোঁ আৰু আদাও সৰহকৈ পিচি ল'লোঁ। ছোৱালীৰ জীৱনটো যে কেনেকুৱা, বিয়াৰ পতাৰ পিছত সকলোবিলাক সলনি হৈ যায়। বিয়া পতাৰ আগতে গধূলি হোৱা মাত্ৰকে মায়ে ফোন কৰিবলৈ আৰম্ভ কৰিয়ে দিয়ে, আহিছনে নাই আহিছনে নাই। কিন্তু আজিকালি সেইটো ফোন নাহে। কি কৰিম, ছোৱালীৰ জীৱনটো এনেকুৱা। মই মাছখিনি অলপকৈ ভাজি ল'লোঁ আৰু মাৰ নিচিনাকৈ আজি ৰাতিৰ সাজটো বনালোঁ। আজিলৈ বাই বাই।